হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ চেনেলটোতে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। तेरी मेरी गल्लाएं होगी मशहूर, करना कभी तू मुझे नजरों से दूर। किथे चलिए तू, किथे चलिए तू, किथे चल প্ৰথমে আমি আমাৰ এনেকুৱা ধৰণৰ এটা অনুষ্ঠানৰ প্ৰত্যেকজন শিল্পীয়ে আমি তেখেতক আন্তৰিক অভিনন্দন আগতীয়াকৈ আৰু মৰম শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাইলৈ দিনটো যাতে তেখেতৰ খুব সুকলমে খুব ভালকৈ কাইলৈ দিনটো পাৰ হৈ যাওক। কাইলৈ তেখেতৰ যুগ্ম জীৱন আৰম্ভ হ'ব কাইলৈৰ পৰা। তো যুগ্ম জীৱনৰ প্ৰাক্ষণত আমি তেখেতক অশেষ শুভেচ্ছা ধন্যবাদ মৰম জ্ঞাপন কৰিছোঁ। বৰ্গলৈ তেখেতৰ শ্ৰদ্ধাৰ মা দেউতা লগতে পৰিয়ালৰ সকলো সদস্যলৈ তেখেতৰ বিবাহৰ প্ৰাক্ষণত আজি এটা সুন্দৰ অনুষ্ঠানেৰে আমি তেখেতৰ বিবাহলৈ আগুৱাই যাবলৈ আমাৰ অন্তৰৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কণ্ঠশিল্পী অসম আইডল অসমৰ প্ৰথম ৰিয়েলিটি শ্ব' য'ত অংশগ্ৰহণ কৰি প্ৰথম স্থান পাই অসমৰ হৈ অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিলে তেখেত হ'ল পলাশ ফুকন। তেখেতৰ কাৰণে এটা হাত চাপৰি ভাল লাগিব। আৰু আজি বিবাহৰ প্ৰাক মুহূৰ্তত মৰমৰ শৰতক দুআষাৰ সকলোৱে হৈ ক'বলৈ অনুৰোধ জনাইছোঁ। মই শৰতক দিছোঁ। আজি যিসকল ব্যক্তিৰ কষ্টৰ কাৰণে, যিসকলৰ চেষ্টাৰ কাৰণে আজি এই পৰ্যায়ে পাইছেহি, গতিকে সেইসকলক মোৰ মনৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোক ইমান দূৰৰ পৰা তেওঁলোক আহি ৩-৪ ঘণ্টা যাত্ৰা কৰি তেওঁলোক আহি মোৰ ঘৰলৈ অহাৰ কাৰণে মই তেওঁলোকক মোৰ অশেষ ধন্যবাদ আৰু শ্ৰদ্ধা জনাইছোঁ। আৰু মোৰ মা দেউতা আৰু মোৰ যিমানখিনি আমাৰ আজি এই অনুষ্ঠানটিত মোৰ বয়োজ্যেষ্ঠসকল আছে তেওঁলোকক মোৰ সেৱা যাচিছোঁ। আৰু মোৰ যিসকল সৰু ভাইটি ভণ্টি আছে তেওঁলোক সকলোকে অনুৰোধ কৰিছোঁ যাতে তোমালোকে ভালকৈ অনুষ্ঠানটো উপভোগ কৰা আৰু তোমালোকে অলপ ফূৰ্তি কৰা। গতিকে আৰু বিশেষ নকওঁ। গতিকে এনেকুৱা এটা অনুষ্ঠান মোক উপহাৰ দিয়াৰ কাৰণে মই আকৌ মোৰ বন্ধু পৰাগনাথ দালৈ মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ আজিৰ শিল্পী পলাশ ফুকন মোৰ ভাইটিৰ দৰে খুব। গতিকে মই আকৌ আমাৰ গাঁৱলৈ স্বাগতম জনোৱাৰ লগতে মই অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আমি আগতীয়াকৈ গম পাইছোঁ কাইলৈ বিয়াখন বহুত ফূৰ্তি হ'ব। আমি থাকিমেই, আমি সকলোৱে একেলগে যাম, ফূৰ্তি কৰিম আৰু কইনাক লৈ আহিম। এতিয়া পলাশ ফুকনক এখনি ফুলাম গামোচাৰে আজিৰ অনুষ্ঠানৰ এটি মৰম যাচিবলৈ অনুৰোধ জনাইছোঁ। দৰাই মৰম যাচিছে। প্ৰথমে প্ৰকাশক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিছোঁ। ধ্ৰুৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। তেওঁ কৰ্মৰত অইলত কৰ্মৰত এজন ব্যক্তি। বিভিন্ন কৰ্মৰ মাজেৰে আজি আকৌ ইয়ালৈ আহি উপস্থিত হৈছে, ধন্যবাদ যাচিছোঁ। ইয়াৰ পাছত সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ ৰন্টু।
সমুদ্ৰক এখনি ফুলাম গামোচাৰে ছবিনক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। অনুষ্ঠানটোৰ মূলত যিজন মানুহৰ কাৰণে আজি এইটো পৰ্যায় পাইছেহি, সেই মানুহজনক মই মোৰ পূজনীয় দেউতাক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধা জনাইছোঁ। প্ৰথমে উপস্থিত আটাইলৈকে মই শ্ৰদ্ধা জনাইছোঁ, প্ৰণাম জনাইছোঁ। আৰু মোৰ অতি শ্ৰদ্ধাৰ মৰমৰ ককাইদেউ শৰৎ গগৈ, তেখেতলৈ যুগ্ম যুগ্মনৰ বহুত বহুত শুভেচ্ছা শুভকামনা জনাইছোঁ। খুব কম সময়ৰ ভিতৰত লগ পাইছোঁ। এনেকুৱা লাগে তেখেতক লগ পোৱাৰ পিছত যেন সৰুৰ পৰা তেখেতৰ লগত সম্পৰ্ক এটা, কিন্তু খুব কম সময়ত লগ পাই খুব ভাল লাগে। আৰু ইমান ধুনীয়াকৈ আমাৰ গোটেইখিনিকে আয়োজন কৰি দিছিলে পৰাগদা। একচুৱেলি আপোনালোকে নাজানে, তেখেতে চিলনী জীয়েকৰ সাধুকে ধৰি কাজিৰঙা, বৰ ধুনীয়া এইবিলাক গীতৰ সৃষ্টি আৰু তেওঁ। আৰু আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক অতি মৰমৰ শ্ৰদ্ধাৰ ভাইটি। জুবিন গাৰ্গৰ যিমান অনুষ্ঠান দেখে চব পৰাগদাই গোটেই অনুষ্ঠান তেওঁ হেৰি কৰে। এটা ডাঙৰ আঁচনি দিলে ভাল লাগে। আৰু বেছি পলম নকৰি আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। বৰষুণ পৰিছে চোৱা, ৰিমঝিম বুকুতে বাজিছে চোৱা, হে পাহৰ সীমনালৈ মৰমৰ বতৰালৈ, চকুলে চোৱানা হাতে হাত থৈ, চকুলে চোৱানা হাতে হাত থৈ, তুমি আৰু মই, তুমি আৰু মই। চিপ চিপ বৰষুণ পৰিছে চোৱা, ৰিমঝিম বুকুতে বাজিছে চোৱা, হে পাহৰ সীমনালৈ মৰমৰ বতৰালৈ, চকুলে চোৱানা হাতে হাত থৈ, চকুলে চোৱানা হাতে হাত থৈ, তুমি আৰু মই, তুমি আৰু মই। ধন্যবাদ। আহি আছে অতি সোনকালে আপোনালোকৰ ভাল প্ৰকৃতি। মোৰ ফাগুন আছেহি আহিল, তোমাৰ কথাতে ক'বলৈ আছেনে সময় তোমাৰ, সমীৰৰ খবৰ শুনাৰ, অধীৰ নহবা অঞ্জনা, ভিতৰ গভীৰ বেদনা, শুনাব খুজিছোঁ অঞ্জনা, তুমি শুনানা, তুমি শুনানা। মোৰ ফাগুন আছেহি আহিলৈ, তোমাৰ কথাকে ক'বলৈ। মই নদীখনত আঁচুৰি আহিলোঁ, চেনেহৰ বুকেত কিনাৰা দেখিলোঁ, মই নদীখনত আঁচুৰি আহিলোঁ, চেনেহৰ বুকেত
ঠাণ্ডা পৰিছে অকণমান নাচনি নাচিলে অলপ ভাল লাগিব এৰিব নোৱাৰো মৰিব
lagi তোমাৰ দৰে কুশলৱান তুমি মোৰে দেহা যান মৰমতে মোলে অভিমান লৈ তৰা সুধিছা তুমি মোৰে দেহা যান মৰমতে মোলে অভিমান লৈ তৰা সুধিছা ৰাম ৰাম জানৈ সাগৰত কিমান পানী জানৈ কোনেনো জুখিব জানৈ তোমানে থকা মৰম জানৈ কোনে বুজি পাব জানৈ সাগৰত কিমান পানী জানৈ কোনেনো জুখিব জানৈ তোমানে থকা মৰম জানৈ কোনে বুজি পাব জানানে জানো দিব জান তোমাৰ মৰম জান কোনে বুজি পাব জান তোমাৰ মৰম জানো জানো মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা পাথৰ মনি মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা পাথৰ মনি ঐ কতেনো গৈ আছিলা বিচাৰি ঐ ফুৰালা কতেনো গৈ আছিলা বিচাৰি ঐ ফুৰালা জানো বঢ়িয়া আকৌ পিছৰ ফালে আৰু জানো কিয়নো তুমি মোক বলিয়া কৰিলা কিয়নো তুমি মোক বলিয়া কৰিলা মৰমত মাতিছো তোমাক জানে মনি তুমি বুকুৰে হীৰা পাথৰ মনি মৰমত মাতিছো তোমাক জানে মনি তুমি বুকুৰে হীৰা পাথৰ মনি কতেনো গৈ আছিলা বিচাৰি ফুৰালা কতেনো গৈ আছিলা বিচাৰি ফুৰালা জানো কিয়নো তুমি মোক বলিয়া কৰিলা কিয়নো তুমি মোক বলিয়া কৰিলা মই বিচাৰিছো সুগন্ধি গোলাপ ফুল মৰমে জানানে নিবিচাৰে জাতি ফুল তুমি নাচনি এতিয়া যে গাভৰু আহাচোন কাষলে অকণমান মৰম কৰো মই বিচাৰিছো সুগন্ধি গোলাপ ফুল মৰমে জানানে নিবিচাৰে জাতি ফুল তোমাকে লগত লৈ পৰাই গুচি যাম
জানানে তোমাৰ মোৰে কিহতনি জীৱনৰ ফলটো বগা গলত গলাটো তুমি বাৰু জানানে তোমাৰ মোৰে কিহতনি মই চালে চকুলে তুমি উচোৱা ওলাই মনত পৰিলে কপেলে হিয়া মই চালে চকুলে তুমি উচোৱা ওলাই মনত পৰিলে কপেলে হিয়া ঐ জান মোৰ জান তোমাকে লগত লৈ বনাই গুচি যাম তোমাকে লগত লৈ বনাই গুচি যাম নপৰে মাজতে কোনো থৈ থাকিলে উৰতে নপৰে মাজতে আজনী ঐ ৰঙালীয়া বিহুৰে কথা ঐ চতে গৈ গৈ বহাগে মাতে চতে গৈ গৈ বহাগে মাজনী ঐ ঘূৰিলে বেবেলি লতা কৈনো কৈ থাকিলে উৰকে নপৰে মাজনী কৈনো কৈ থাকিলে উৰকে নপৰে মাজনী ঐ ৰঙালী ঐ বিহুৰে কথা নাহৰ ফুলৰ বতৰ নাহৰ মোৰ মৰমত নাহৰ ৰাণীৰ বহাগৰে খবৰ নাহৰ ফুলৰ বতৰ নাহৰ মোৰ মৰমত কোনে বাজিছে নিজৰে চাবৰ এজন উঠিছে ধীৰে ধীৰে কোনে বাজিছে ফুলৰে চাবৰ এজন উঠিছে ধীৰে ধীৰে নাহৰ ফুলা নাহৰ মোৰ মৰমত নাহৰ ৰাণী তই বহাগৰে খবৰ জিৰ 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 জুৰিৰে পাৰ পামনে পামনে খুব ভাল লগা গীত অকণমান গুণগুণাই দিছোঁ মায়া ৰূপালী ছায়া ঘৰ জিৰ 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 জুৰিৰে পাৰ পামনে পামনে কাবেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে যাত্ৰা বিচৰাৰে তোমাকেই বিচৰাৰে তোমাকেই বিচৰাৰে মায়াৰ মন লুকালি যোৰা ছায়া পৰলৈ জিৰ 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 জুৰিৰে পাৰ পামনে মন পামনে ধন্যবাদ জানো নাচা হালি চালি জানো নাচা পকা বাগ
ভাঙি জানো নাচা কঁকাল ভাঙি জানো বিহু জানো লগা নাই বিহু জানো লগা নাই তাতে ৰাতা চলি অ জানো পৰে জলি তাতে ৰাতা চলি অ জানো পৰে জলি বয়সলৈ আমাতকৈ বয়সলৈ আমাতকৈ সৰু আপুনি আহিলে ভাল লাগিব কঁকাল ভাঙিছে আজি দেখোন নাচনি নতুন নতুন লাগিছে নাচিবৰ সাজতে মই নাজানো আহি কঁকাল ভাঙিছে চুনা পিন্ধিলে মুগাৰী হামেৰালে চুনা পিন্ধিলে মুগাৰী হামেৰালে চাই থাকো লাগিছে চাই থাকো লাগিছে আজি দেখোন নাচনি নতুন নতুন লাগিছে নাচিবৰ সাজতে মই নাজানো লাহি কঁকাল ভাঙিছে আজি দেখোন নাচনি নতুন নতুন লাগিছে নাচিবৰ সাজতে মই নাজানো লাহি কঁকাল ভাঙিছে ৰঙা চোলা পিন্ধিলে মুগাৰী হাত পেৰালে ৰঙা চোলা পিন্ধিলে মুগাৰী হাত পেৰালে চাই থাকো লাগিছে চাই থাকো লাগিছে হৰদা একেলগে গাব প্ৰতিখন এৰিব পাৰো মই তোমাকো এৰিব নোৱাৰো নেখাই মই থাকিব পাৰো Portuguia, Osila, Coasila, Osila, Portuguia, Osila, Coasila,
দেখিলে কেলৈ নামাতা মোৰ চকুলৈ কেলৈ নোচোৱা দেখিলে কেলৈ কেলৈ নোচোৱা নামাতা নোচোৱা কিহঁতনো উঠিলে কিহঁতনো উঠিলে তুমি নচলি কাষতে অকণমান মৰম মই বিচাৰিছো মৰমে জানানে নিবিচাৰে জাতিটো তোমাকে লগত লৈ পলাই গুচি যাম আমাৰ সমূহ নাচনীক আমি মৰম জনাইছোঁ লগতে আমাৰ আগন্তুক 2-3খন ভিডিঅ'ৰ কনচেপ্ট আছে তো তাত মই তেওঁকো সুধিছোঁ তোমাৰ নাম তোমাৰ কিবা নাম্বাৰ চ' ডেট আমাৰ নাচি থকা গোটেই নাচনীকেইজনী আমাৰ মনত আছে আমি সময় সাপেক্ষে তেওঁলোকক ভিডিঅ' চিডিখনৰ কাৰণে বিচাৰিম হয়নে হয়নে হাত চাপৰি তোমাৰ বোলে হা তো আমি মিলি কৰিম ধুনীয়াকৈ তোমালোকে নাচিবা গাঁৱত আহি তেনেকুৱা ধৰণৰ প্ৰতিভা যদি বিকাশ হয় আমাৰ ভাল লাগিব ফৰ্ট আপোনাক বহুত ধন্যবাদ যাচিলোঁ শেষ কৰিব বিচাৰিছোঁ আৰু পটককৈ প্ৰকাশে কিবা এটা কথা ক'ব অযুত হ'ব কামনা আমি মানে দিছোঁ সকলোৱে সকলোৱে জোৰদাৰ হাত চাপৰি হ'ব লাগে ধুনীয়াকৈ ইমান ধুনীয়াকৈ আপোনালোকে সহযোগিতা কৰিছে আৰু তেখেতৰ নতুন জীৱনত চবে আশীৰ্বাদ কৰিব লাগে তেখেতৰ যুৱ জীৱনটো ধুনীয়াকৈ পাৰ হৈ যায় जाए जाए एक बार जो जाए जवानी फिर ना आए हे जवानी फिर ना आए जिंदगी है 4 दिन हो बाकी है बेकार दिन हो जिंदगी है 4 दिन हो बाकी है बेकार दिन हो Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn